নমস্কাৰ দ্য বাইটছ ইণ্ডিয়ালৈ মই পাপুল গগৈয়ে স্বাগতম জনাইছোঁ। মোহনবাৰী যি এয়াৰপোৰ্টৰ সমীপত মেলোবিজ নামে যি ৰেষ্টুৰেণ্ট আছে, ৰেষ্টুৰেণ্টত মই বৰ্তমান উপস্থিত আছোঁ। আৰু এই যিখন ৰেষ্টুৰেণ্ট বিগত কেইবাটাও বছৰ ধৰি চলাই আহিছে ৰেষ্টুৰেণ্ট হিচাপে, কিন্তু আজিৰে পৰা এই ৰেষ্টুৰেণ্টখনত নতুনকৈ সংযোগ হৈছে খোৱাৰ লগতে থকাৰ ব্যৱস্থা। ৰুমৰ খুব ধুনীয়াকৈ ধুনীয়াকৈ সজাই পৰাই তুলিছে। কেইবাটাও ৰুম ছিংগুল বা ডুৱেল তেনেকৈ থাকিব পাৰিব, পৰিয়ালৰ সকলোৱে থাকিব পাৰিব। তেনেধৰণে আচলতে খুব সুন্দৰভাৱে সজাই পৰাই তুলিছে আৰু সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু মোৰ সৈতে ইয়াৰ যি মেলোবিজৰ যি স্বত্বাধিকাৰ আছে, গতিকে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয় বৌ, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, আগতে যিহেতু মেলোবিজ ৰেষ্টুৰেণ্ট হিচাপে আছিলে আৰু আজিৰে পৰা ২৬ জানুৱাৰীৰ পৰা নতুনকৈ সংযোগ হৈছে, থকাৰো ব্যৱস্থা কৰিছে। কি কেনেকুৱা ধৰণৰ সুবিধাবিলাক আছে? আমি অত্যাধিক সা সুবিধা দিবলৈ গ্ৰাহকক চেষ্টা কৰিছোঁ। গ্ৰাহকে আহি যেন ইয়াত ভালদৰে এসাঁজ খাই ৰাতিটো থাকি যাব পাৰে, সেইখিনি সকলো সুবিধা দিবলৈ আমি চেষ্টা কৰিছোঁ। এয়া স্বত্বাধিকাৰীৰ ভাষ্য শুনিলে, সঁচাকৈ খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে ৰুমবিলাক। গতিকে আমি দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰাও এটাই আহ্বান জনাইছোঁ, যিসকল গ্ৰাহকে এই ৰেষ্টুৰেণ্টলৈ আহিব ইচ্ছা কৰিছে, তেওঁলোকে খোৱা বোৱাৰ লগতে ইয়াত থকাৰো ব্যৱস্থা যিহেতু কৰিছে, গতিকে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।